এগৰাকী আদিবাসী ছোৱালী মুনু ঘাটোৱাৰৰ জীৱন সংগ্ৰাম। যিটো সময়ত বন কৰা ছোৱালী নিৰ্যাতনৰ ঘটনাবোৰ দিনক দিনে বৃদ্ধি পাইছে, তাৰ বিপৰীত ছবি দেখা গ'ল সমাজকৰ্মী দুলালী খাউণ্ড ঠাকুৰৰ গৃহত। দুলালী খাউণ্ড আৰু তেওঁৰ স্বামীয়ে এগৰাকী আদিবাসী ছোৱালী সৰুতে নিজ গৃহত আনি নিজ সন্তানৰ স্থান দি শিক্ষাৰে আগবঢ়াইছে, দেখুৱাইছে এক মানৱতাৰ উৎকৃষ্ট নিদৰ্শন। মাতৃকন্যাৰ বিৰল প্ৰেম আগবঢ়াইছোঁ আমাৰ এক প্ৰতিবেদন। নমস্কাৰ, দেৰগাঁও নাৰী সকলো দৰ্শককে স্বাগতম জনাইছোঁ। আমি বৰ্তমান উপস্থিত আছোঁ দেৰগাঁও এগৰাকী সমাজকৰ্মী তথা বিভিন্ন সামাজিক কামৰ লগত জড়িত স্বাস্থ্যকৰ্মী সভ্য মহাসংঘৰ মহিলা শক্তিৰ ৰাজ্যিক সাধাৰণ সম্পাদিকা দুলালী খাউণ্ড ঠাকুৰ বাইদেউৰ ঘৰত আমি উপস্থিত হৈছোঁ। প্ৰথমতেতো আমাৰ চেনেলে আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। কি ক'ব বাইদেউ, আপোনাৰ লগত আজি কথা পাতিবলৈ আহিছোঁ। অলপ দিনৰ আগতে এটা বাতৰি সম্প্ৰচাৰ হৈছিলে, আপুনি এগৰাকী ছোৱালীক নিজৰ ঘৰতে ৰাখি নিজৰ সন্তানতকৈও অধিক মৰম দি মাতৃত্বৰ যিটো মানৱতা দাঙি ধৰিছে, অসমবাসীয়ে আপোনাক শলাগ লৈছে। এই ক্ষেত্ৰত আপোনাৰ সবিশেষ কথাখিনি পাতিবলৈ আজি আহিছোঁ আপোনাৰ ঘৰত। ধন্যবাদ। প্ৰথমতেই মোৰ দেৰগাঁৱৰ জ্যেষ্ঠ সাংবাদিক হিচাপে আপোনালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই আচলতে আজি কিছুদিনৰ আগতে এটা সাক্ষাৎকাৰ দিছিলোঁ মোৰ কন্যা সন্তান মুনু ঘাটোৱাৰ। তাইক আমাৰ অসমবাসীয়ে চিনি পালে ইতিমধ্যে। সি আচলতে বহুত আনন্দৰ কথা। আৰু আপোনালোকে হয়তো নিশ্চয় জানে যে তাইক মই ক্লাছ 4তে তাইক মই আমাৰ ঘৰলৈ সন্তান হিচাপে স্বীকৃতি দিবৰ কাৰণে লৈ আহিছিলোঁ। তেওঁ ক'ৰ পৰা লৈ আহিছিল সবিশেষ আমি প্ৰথম পৰা গোটেইখিনি জানিব বিচাৰিছোঁ। তাইক আনিছিলোঁ আচলতে ৰঙামাটি। তাই এনেই আদিবাসী ছোৱালী। তাইৰ দেউতাকৰ নাম ইতিমধ্যে তেখেত স্বৰ্গগামী হ'ল। তেখেতৰ নাম জিতেন ঘাটোৱাৰ আৰু তাইৰ মাকৰ নাম ৰীতা ঘাটোৱাৰ। তেখেতলোকে তাইক মোক এইকাৰণেই দিছিল যে ছোৱালীজনী অকণমান আপোনালোকে যদি চোৱা চিতা কৰি দিয়ে, তাই যথেষ্ট পঢ়াত আগ্ৰহ। সেই হিচাপে মই প্ৰথম তাইক আমাৰ ঘৰলৈ লৈ আহিছিলোঁ আৰু তাইক মই এসপ্তাহ তাইক চাইছিলোঁ যে তাই কিমান পঢ়াৰ প্ৰতি আগ্ৰহী। দেখিলোঁ যে তাই সঁচাকৈ বৰ অতি মৰম লগা এজনী ছোৱালী আৰু তাই সদায় এটা হাঁহি মুখত লাগি থাকে, যিটোৰ কাৰণে মই হৃদয়ত মোৰ তাই স্থান লৈছিলে। গতিকে আৰু পিতৃ হিচাপে মোৰ স্বামীও তাইক খুব আগ্ৰহেৰে তাইক আঁকোৱালি ল'লে। তাৰ পাছতে মই জিলেহোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা পাতি তাইক তাতে মই এডমিশ্যন দিয়াই দিছিলোঁ। আৰু তাইক খুব সুন্দৰকৈ পঢ়া শেষ কৰি তাই বৃত্তিও দিছিল, তাই 7ৰ বৃত্তি দিছিল। তাৰপাছত তাইক মই দেৰগাঁও গাৰ্লছ হাই ছেকেণ্ডেৰীত তাইক এডমিশ্যন দিলোঁ। তাৰপাছত তাই মেট্ৰিক সুখ্যাতিৰে পাছ কৰিলে। তাৰপাছত তাই হায়াৰ ছেকেণ্ডেৰী খুব সুন্দৰকৈ পাছ কৰিলে। তাৰ পাছত তাইক মই দেৰগাঁও কমলদুৱাৰা মহাবিদ্যালয়ত এডমিশ্যন দিলোঁ। সেইটো তাই দৰ্শন বিভাগত। ইতিমধ্যে তাই 5th চেম কমপ্লিট কৰি এতিয়া 6th চেমলৈ পাব। নৱেম্বৰত তাইৰ পৰীক্ষা। এতিয়ালৈকে তাই কিন্তু ফাৰ্ষ্ট ক্লাছ পাই আছে। হয়, আমি যিটো সময়ত দেখিছোঁ নাৰীৰ নিৰ্যাতনৰ কথাই হওক, বন কৰা ছোৱালীৰ ক্ষেত্ৰতে হওক, বিভিন্ন হাৰাশাস্তিৰ সন্মুখীন হৈছে বা বিভিন্ন প্ৰতিবেদন ওলাইছে। এই ক্ষেত্ৰত আপুনি বিপৰীত, কি ক'ব? আচলতে আমাৰ 3টা কথা আমি সদায় ভাবিব লাগে যে আমাৰ মন, বুদ্ধি আৰু সংস্কাৰ। কিন্তু এতিয়াৰ মানুহবিলাক কি হৈছে, মনক প্ৰশ্ৰয় দিছে প্ৰধানকৈ। সেইকাৰণে বুদ্ধিলৈ যোৱা নাই। মনটো সদায় বুদ্ধিলৈ প্ৰথম ডাইভাৰ্ট হ'ব লাগে, তাৰ পাছত সংস্কাৰ হিচাপে প্ৰকাশ পায়। কিন্তু এতিয়া দেখিছোঁ মানুহে যি মন যায় তাকে কৰিছে। বিশেষকৈ বহু সময়ত আমি দেখি আহিছোঁ যে এগৰাকী বন কৰা ছোৱালী বা এটা বন কৰা ল'ৰাক কি ধৰণে নিৰ্যাতন দিছে, হয়তো মৃত্যু পৰ্যন্তও তেওঁলোকক শাস্তি দিছে। সেইটো মই সমাজলৈ এটাই বাৰ্তা দিব বিচাৰোঁ যে সমাজখন শৃংখলা হওক, যে আমি বুজি পাওঁ যে আমাৰ প্ৰতিটো সন্তান আমাৰ কাৰণে কি, আৰু তেওঁলোক হৈছে ভৱিষ্যতৰ আমাৰ দেশৰ নাগৰিক। আৰু তেওঁলোকক যদি আমি এটা সুন্দৰ শৈক্ষিক জীৱন দি আমি তেওঁলোকৰ ভৱিষ্যতটো উজ্জ্বল কৰিব পাৰোঁ, তেতিয়াহ'লে সমাজখন সুন্দৰ হৈ সেউজীয়া হ'বলৈ আৰু বেছি দিন নালাগিব। হয়, আমি যি দেখিছোঁ যে তেজৰ সম্পৰ্ক সকলো সম্পৰ্ক নহয়।
আমি যিটো দেখিছোঁ যে আমাৰ অসমতো জাতিভেদৰ কথা কিছুমান আছে, উচ্চ জাতি নিম্ন জাতি তেনেকুৱা আছে। সেই ক্ষেত্ৰত এগৰাকী আদিবাসী ছোৱালী আপোনাৰ বুকুত বান্ধি লৈ যিটো মাতৃত্বৰ মমতা এনাজৰীডাল আপুনি সুদৃঢ় কৰিছে, এই ক্ষেত্ৰত আপোনাৰ স্বামীয়ে বা আপোনাৰ ঘৰখনে কেনেদৰে আপোনাক সঁহাৰি জনায়? প্ৰথমতে মই মোৰ স্বামীৰ নামটো ল'বই লাগিব। তেখেত প্ৰধান নায়ক আচলতে ছোৱালীজনীক এটা নতুন জীৱন দিয়া। তেওঁ মোক প্ৰথম এই উপহাৰ দিছিল, যিটো মই বৰ আদৰেৰে মানে গ্ৰহণ কৰিছিলোঁ। আৰু এটা কথা সমাজক ক'বলৈ বিচাৰোঁ, আচলতে আমিহে ভাবোঁ যে মোৰ তেজৰ সম্পৰ্ক আছে বা মোৰ সম্পৰ্কীয়, মোৰ আত্মীয়, সেইটো নহয়। আচলতে তেজৰ ৰং সকলোৰে একেই। আমি যদি ত্যাগৰ মনোভাৱ থাকে, আৰু দুটা বস্তু সদায় সমাজক মই ক'বলৈ বিচাৰোঁ, আমি আমাৰ যিটো ক্ষমা আৰু পাহৰি যোৱা, কাৰোবাৰ লগত কেতিয়াবা যদি কিবা বিৰূপ মনোভাৱ থাকে, আৰু এই ইচ্ছাবিলাক, এই যিবোৰ মনৰ যিবোৰ বিৰূপ মনোভাৱ, যে মই ব্ৰাহ্মণ, মই ক্ষত্ৰিয়, মই বৈশ্য, মই শূদ্ৰ, এইবিলাক একেবাৰে মিছা কথা। এইবিলাক মানুহে সৃষ্টি কৰা কথা। ওপৰত এজন যিজন থাকে, সৃষ্টিকৰ্তা এজনেই, আৰু আমি জাতি, বৰ্ণ, ধৰ্ম, এইবিলাক কিন্তু আমি মানুহে সৃষ্টি কৰিছোঁ। হয়, ধন্যবাদ জনালোঁ। আৰু কন্যাগৰাকীৰ পৰা আমি কিছু কথা জানিব বিচাৰিম, অলপমান যদি আগবাঢ়ি আহে সুবিধা হ'ব। তোমাৰ নামটো কি? মুনু ঘাটোৱাৰ। কেনেকুৱা লাগিছে এটা নতুন পৰিয়াল পালা? তোমাৰ কেনেকুৱা মৰম কেনেকুৱা কৰে? বহুত মৰম কৰে, দাদায়ো বহুত মৰম কৰে, বায়ো বহুত মৰম কৰে। মই এখন সুন্দৰ ঘৰ পাইছোঁ, য'ত মোৰ প্ৰত্যেকটো শিক্ষাই মোক দিয়া হয়, মানুহৰ লগত ব্যৱহাৰ বা বাহিৰত কেনেকৈ কৰিব লাগে, ঘৰৰ ভিতৰত প্ৰত্যেকে মানে কিবা এটা ভুল কৰিলে মুখৰ আগতে গালি পাৰে, বিভিন্ন ধৰণৰ একদম চব ফালৰ পৰা সুবিধা কৰি দিছে। হয়, তুমি বহুত সৌভাগ্যৱান যে তুমি যে দুগৰাকী মাতৃ পাইছা, এগৰাকী তোমাক জন্ম দিয়া মাতৃ, এগৰাকী তোমাক পোহপাল দিয়া মাতৃ। আচলতে তোমাৰ জীৱনটো কৃষ্ণৰ গতে একেই নেকি? হয়, মই ভাবোঁ কৃষ্ণৰ গতে একে বুলি, কাৰণ মই জন্ম দিয়া মাতৃ মোক জন্মহে দিছে, কিন্তু শিক্ষা মোৰ লালন পালন কৰা, মই আজি যিখিনি পাইছোঁ সেইখিনি মোৰ দাদা বাৰ কাৰণে পাইছোঁ। সেইকাৰণে মই বহুত সুখী, বা মই নিজকে কৃষ্ণ কেতিয়াবা ফিল কৰোঁ, কিন্তু ছোৱালী হোৱাৰ বাবে মই হয়, আচলতে তেওঁ আনন্দখিনি তাকে প্ৰকাশ কৰিব পৰা নাই। ইমানখিনি আছে আনন্দই তেওঁ ক'ব পাৰে যে কিমানখিনি সুখ পাইছে। তেওঁ লগতে তেওঁ এজনী মেধাৱী ছোৱালী, তেওঁ কবিতা লিখাৰ পৰা, আবৃত্তি কৰাৰ পৰা, চিত্ৰকলা সকলো দিশতে পাৰ্গত। তেওঁৰ পৰা প্ৰথমতে আমি এটা কবিতা শুনিম। হয়, মই ভবা নাছিলোঁ মই কবিতা আবৃত্তি কৰিম বুলি, সেইকাৰণে আমি আকস্মিকভাৱে তেওঁ ঘৰলৈ আহিলোঁ আচলতে। ঠিক আছে, নিশ্চয় মই কবিতা এটা শুনাম বাৰু। কবিতা তুমি লিখা নেকি? এতিয়া কবিতাটো এইটো মই লিখা নহয়, বায়ে লিখা। হয়। আদৰণি, শব্দৰ সোঁৱৰণি, চকুৰ সন্মুখত আহি পৰা নতুন মুখনি, তুমিয়েই নেকি নৱাগত আদৰণি? এখন নতুন জগত, বন্ধুত্বৰ এখন সুকীয়া ৰংগমঞ্চ, তুমি, মই, আমি সকলো নৱাগত, আৱেগ চঞ্চলা অচঞ্চলা তুমিয়েই নহয় জানো আদৰণি? মিলনৰ ৰংগমঞ্চ, নাটকৰ আৰম্ভণি, নৃত্য নাটিকা অভিনয় জোৱাৰ, আৰু যে কত কি, কিয়নো আমিয়েই যে নৱাগত আদৰণি। ধন্যবাদ। সুন্দৰ। তোমাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে কিছু কথা জানিব বিচাৰিম। মই ভৱিষ্যতে এতিয়া তেনেকৈ ভবা নাই, বা মই এতিয়া পঢ়িম, MA কৰিম বুলি ভাবিছোঁ, বা MSW কৰিম বুলি ভাবিছোঁ, সমাজক সেৱা কৰিম বুলি ভাবিছোঁ। এগৰাকী প্ৰথমতে নিজে সুনাগৰিক হোৱা চেষ্টা কৰিছোঁ বা কৰি আছোঁ। তাৰপাছত তুমি ক'ত পঢ়ি আছা? মই কমলদুৱাৰ মহাবিদ্যালয়ত পঢ়ি আছোঁ। কোন চেম? 5th চেম। হয়, তোমাৰ দেউতা, এতিয়াতো তোমাৰ পালিত দেউতা বা মাতৃৰ কথা যদি তুমি ক'ব বিচাৰা, কি ক'বা? তোমাৰ জীৱনত তেওঁলোকৰ অৰিহণা কি? মোৰ জীৱনত তেওঁলোকৰ অৰিহণা মই সীমা নাই, মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ। মই দাদা বা মোৰ কাৰণে কি, বা মই তেওঁলোকৰ কাৰণে কি, যিখিনি দেখি আহিছোঁ বা যিখিনি পাইছোঁ, মই বহুত আনন্দিত। হয়, আচলতে আমাৰ সতীৰ্থক দেখাবলৈ কৈছোঁ, মাতৃ সন্তানৰ যিটো এটা মৰম, আচলতে এগৰাকী তুলনীয়া ছোৱালী হিচাপে কোনো নকয়ে। আচলতে তেওঁ দুলালী খাউন বাইদেৱে এইগৰাকী কন্যা সৰুৰ পৰা ডাঙৰ দীঘল কৰি মাতৃত্বৰ যিটো সুখ দিছে, এইটো আচলতে সদায় প্ৰশংসনীয় কথা। সেইকাৰণে আজি আমি ডেৰগাঁও ডায়েৰীৰ ফালৰ পৰা তেওঁলোকৰ ঘৰলৈ আহিছোঁ, তেওঁলোকক শুভেচ্ছা জনাইছোঁ। আমি সমাজত দেখিছোঁ যে নাৰীৰ নিৰ্যাতনৰ পৰা আদি কৰি সমাজত বিভিন্ন মহিলাৰ নিৰ্যাতনেই হওক বা বন কৰা ছোৱালীৰ নিৰ্যাতনেই হওক, এইবোৰ আমি দেখি আহিছোঁ। কিন্তু তাৰ বিপৰীত ছবি আমি ডেৰগাঁৱত দেখিছোঁ। আমি শলাগ লৈছোঁ, বাইদেউ বহুতৰ কাৰণে আদৰ্শ হওক, তাকে দেখুৱাই আজি প্ৰতিবেদনটো শেষ কৰিছোঁ। ধন্যবাদ।